সময়তে এখন আজব বিয়াৰ ঘৰৰ পৰা পলায়ন দৰাৰ কইনাক লুকুৱাই ৰাখিলে দৰা পক্ষই হোজাইৰ এখন আজব বিয়া এই বিয়াখনক লৈ এতিয়া চৌদিশে ব্যাপক চৰ্চা এইবাবেই বিয়া ঘৰৰ পৰা পলায়ন কৰিলে দৰাই পিছে কিয় পলায়ন কৰিলে আপুনি জানেনে বিয়াখন আছিল এখন বাল্য বিবাহ হোজাইৰ শালবাগানত দৰা আৰু কইনাঘৰীয়া পক্ষই আনুষ্ঠানিকভাৱে পাতিব বিচাৰিছিল এই বিয়াখনৰ দিনাই লাগিল অথন্তৰ কিয়নো কইনা আছিল 16 বছৰীয়া এগৰাকী নাবালিকা সেইখিনি সময়তে বিবাহস্থলীত হাজিৰ হ'ল হোজাই জিলা আইন সেৱা প্ৰাধিকাৰী হাজিৰ হ'ল চাইল্ড লাইন আৰু হোজাই আৰক্ষী তেওঁলোকে বন্ধ কৰিলে এই বাল্য বিবাহখন চাইল্ড লাইন আৰু হোজাই আৰক্ষী বিবাহস্থলীত উপস্থিত হোৱাত বিবাহস্থলীত লাগে খোৱা দোৱা আৰু এইদৰে বিবাহস্থলীৰ পৰা পলাই পত্ৰং দিলে দৰাই কেৱল সেয়াই নহয় দৰা ঘৰৰ লোকে ঘৰ বাৰী এৰি পলায়ন কৰাৰ উপৰিও কইনাগৰাকীকো স্থানীয় এঘৰ লোকৰ ঘৰত লুকুৱাই ৰাখে কিন্তু আইন সেৱা প্ৰাধিকাৰী আৰু হোজাই আৰক্ষীয়ে লুকুৱাই ৰখা অৱস্থাৰ পৰা উদ্ধাৰ কৰে কইনাগৰাকীক ইয়াৰ পিছতেই কইনাগৰাকী প্ৰেৰণ কৰা হয় নগাঁৱৰ শিশু সুৰক্ষা গৃহলৈ এই সমগ্ৰ ঘটনাটোক লৈ এক প্ৰকাৰ হাঁহিৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে হোজাই জিলাত আজি হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ পৰিণীতা মৰাণ বাইদেউ ছেক্ৰেটাৰী তেওঁ আমাক এই দায়িত্ব দিছিলে তেওঁ কোৱা মতে আমি আজি হোজাই থানাৰ অন্তৰ্গত শালবাগান গাঁৱত 16 বছৰীয়া ছোৱালী এজনী উদ্ধাৰ কৰিছোঁ আৰু তাত এটা সজাগতা সভাও কৰিছোঁ আমাৰ পেনেল অধিবক্তা বাইদেউ আৰু প্ৰেছিডেণ্ট হোজাই বাৰ এছ'চিয়েশ্যন ৰহিনা বাইদেৱে সজাগ কৰিছে তাৰ মানুহ যথেষ্ট সজাগ আছে তথাপিও এইখিনি ভুল কিছুমান মানুহৰ কাৰণে হৈ যায় আমি বিচাৰিম যে চবেই বস্তুখিনি বুজি পাওক কাৰণ এটা সৰু ছোৱালী বা ল'ৰাই হওক সিহঁতৰ বয়স নোহোৱালৈকে বিয়া দিয়াটো শাৰীৰিকভাৱে ঠিক নহয় মানসিকভাৱেও ঠিক নহয় গতিকে মানুহ সুস্থ আৰু শাৰীৰিকভাৱে ঠিক থাকিলেহে আমি এই বস্তুখিনি বিয়া পাৰ্বণবিলাক আমি পাতাটো ঠিক গতিকে আজি আমি ছোৱালীজনী উদ্ধাৰ কৰিছোঁ এতিয়া আমি নেক্সট যিটো ষ্টেপ হয় এইটো আমি ল'ম আৰু আশা কৰোঁ মানুহে বুজি পাব এইখিনি বস্তু ধন্যবাদ হোজাই জিলাত বাল্য বিবাহ নিষিদ্ধকৰণৰ ক্ষেত্ৰত হোজাই জিলা আইন সেৱা প্ৰাধিকৰণে বিভিন্ন ধৰণৰ কাম কাজ চলাই আহিছে আপোনালোকে দেখা পাইছে ইতিমধ্যে প্ৰায় 50ৰো অধিক আমি বাল্য বিবাহ ৰোধ কৰিবলৈ সক্ষম হৈছোঁ আৰু আজিও হোজাই জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব প্ৰণীতা মাৰাং বাইদেউৰ নিৰ্দেশত আমি শালবাগানৰ হোজাই থানাৰ অন্তৰ্গত শালবাগান গাঁৱত এজনী নাবালিকা ছোৱালীক বিবাহ দিয়া হ'ব বুলি গম পাই আজি হোজাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলক লগত লৈ আমি হোজাই জিলা আইন সেৱা প্ৰাধিকাৰীৰ ফালৰ পৰা মই নিজে আৰু আমাৰ অধিবক্তা পেনেল অধিবক্তা দীপক দেৱনাথক লগত লৈ আমি তাতে যাওঁ আৰু আমাৰ লগত সহযোগ কৰিছে হোজাই চাইল্ড লাইনৰ মনজিত দাসে তাত গৈ আমি ছোৱালীজনীক আজি উদ্ধাৰ কৰি আনো তাতে গম পাওঁ যে ছোৱালীজনীৰ বয়স 16 বছৰ হৈছে ছোৱালীজনীয়ে জনোৱা মতে আৰু ছোৱালীজনীক বিবাহৰ এটা কাৰ্য ইতিমধ্যে সম্পাদন হৈ গৈছে বুলি আমি গম পাইছোঁ আৰু বাকী আনুষ্ঠানিকতা ৰাতি হোৱাৰ সম্ভাৱনা আছিলে কিন্তু ইতিমধ্যে আমি ছোৱালীজনী উদ্ধাৰ কৰিছোঁ আমি হোজাই জিলা আইন সেৱা প্ৰাধিকাৰীৰ ফালৰ পৰা হোজাই জিলাত বাল্য বিবাহ নিষিদ্ধ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ নিৰ্মূল কৰাৰ ক্ষেত্ৰত বিশেষকৈ আমি বহু কাম কৰি আহিছোঁ আপোনালোকে ইতিমধ্যে ছ'চিয়েল মিডিয়া যোগে বা টিভিৰ বিভিন্ন চেনেল যোগেও আপোনালোকে দেখা পাইছে যে আমি বহুকেইখন বিবাহ ৰোধ কৰিবলৈ সক্ষম হৈছোঁ কিন্তু ইয়াৰ পিছতো ক'ৰবাত নহয় ক'ৰবাত আমি প্ৰায় প্ৰতিদিনেই খবৰ পাওঁ যে বাল্য বিবাহ হৈ আছে গতিকে আমি ৰাইজক এই বিষয়ে সজাগ হ'বলৈ আহ্বান জনাইছোঁ আমি ঘৰে ঘৰে সজাগতাৰ সৃষ্টি কৰিছোঁ আজিও আমি ঘৰে ঘৰে সজাগতা দিয়াৰ প্ৰয়াস কৰিছোঁ গতিকে এই ক্ষেত্ৰত অনাগত দিনত যদি এনেধৰণৰ বাল্য বিবাহবিলাক অনুষ্ঠিত হয় তেতিয়াহ'লে হোজাই জিলা আইন সেৱা প্ৰাধিকাৰীৰ ফালৰ পৰা কঠোৰ পদক্ষেপ এইদৰে এতিয়া কেৱল হোজাই বুলিয়েই নহয় ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বাল্য বিবাহ এয়া আছিল হোজাইৰ এখন বাল্য বিবাহৰ অথন্তৰ হোৱা দৃশ্যপট কেৱল হোজাইতে নহয় এইদৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ আছে বাল্য বিবাহ দেশৰ শিক্ষা ব্যৱস্থা বহুদূৰ আগবাঢ়ি যোৱাৰ পিছতো কিয় সমাজখনত সংঘটিত হৈ আছে এই অপৰিণত বয়সত বাল্য বিবাহ
ইয়াকে লৈ সৰব চৰ্চা হোৱা পৰিলক্ষিত হৈছে সচেতন মহলত। নিউজ ডেস্ক ৰিপৰ্ট, কে নিউজ আছাম।